নমস্কাৰ ৰাইজ, কোৱা হয় 2024 চনটো বোলে শনিৰ বৰ্ষ। গতিকে আমি গৈছিলোঁ মহাৰাষ্ট্ৰৰ শনি ছিংনাপুৰ গাঁওখনলৈ। আমি কিন্তু 2023 ডিচেম্বৰৰ 28 তাৰিখে গৈছিলোঁ দেই, আহিবলগীয়া বছৰটোৰ বাবে আশীষ ল'বলৈ। কিন্তু জানে নহয়, চূড়ান্ত এলেহুৱা ভিডিঅ' দিবলৈ থাকি গ'ল। কিন্তু ভাবিলোঁ ৰাইজকো অলপমান দেখাওঁ আৰু জনাওঁ শনি বৰ্ষত আমিনো কি কৰিলোঁ। আপোনালোকেনো আৰু মোৰে বক বক শুনি থাকিবনে? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাম। আৰু শনি মন্দিৰৰ পৰা এইফালে আহি আমি কাষতে এখন গাঁৱলৈ আহিছোঁ। এই গাঁওখনৰ এটা বিশেষত্ব হৈছে এইখন গাঁৱৰ কোনো এঘৰ মানুহৰ ঘৰতে দৰ্জা নাথাকে। এই ঘৰটো আপোনালোকে চাওক, মোৰ পাছফালে থকা এখনো দৰ্জা নাই। আৰু কোৱা হয় যে ইয়াতে কোনেও চুৰি নকৰে আৰু চুৰি কৰিব নোৱাৰে বাবে আচলতে দৰ্জা নাৰাখে। আৰু যদি কোনোবা লোকে চুৰি কৰিব ইচ্ছা কৰে বা চুৰি কৰে এখন গাঁৱৰ পৰা, তেতিয়াহ'লে মানুহজনৰ চকু দুটা ফুটি যায়। গতিকে সেইবাবে কোনেও চুৰ নকৰে। আৰু আগুৱাই যাম, চব গাঁওখনৰ আচলতে প্ৰত্যেক ঘৰ মানুহতে এইফালেও যদি আপোনালোকে চাই, কাৰো ঘৰতে কিন্তু দৰ্জা নাই। দেখিছেনে, সেই বিল্ডিংটোতো কাৰো ঘৰতেই দৰ্জা নাই। গতিকে ব'লক আগুৱাই গৈ থাকোঁ আৰু গাঁওখনৰ ভিতৰৰ ঘৰবিলাকনো কেনেকুৱা আপোনালোকক পৰিৱেশটো দেখাওঁ। আমি আগুৱাই গৈ আছোঁ গাঁওখনেদি। এনেকুৱা গাঁওখনত পৰিৱেশটো, এইবিলাক ঘৰ গাঁওখনৰ, আৰু এনেকুৱা সেউজীয়া পৰিৱেশত আচলতে গাঁওখন। আৰু আমি আহোঁতে দেখিছিলোঁ আচলতে ক'লা গৰুক তেওঁলোকে ঘাঁহ খুৱাই আছে। শনি যে দুখ থকাসকলৰ বাবে ভাল বুলি কয়। এয়া চাওক, দৰ্জা নাই কিন্তু এখন এনেই দি ৰাখিছে আৰু। গতিকে এনেকুৱা আৰু পৰিৱেশ, কুকুৰ চুকুৰ বা কোনোবা এনেকৈ যদি সোমাই আহে সেইটো বাবেহে দিয়া হৈছে। চাওক আপোনালোকে, কেইবাটাও ঘৰলৈ আমি এনেকৈ আপোনালোকক দেখুৱালোঁ। দৰ্জাটোতো নায়েই, তেওঁলোকৰ গেটো নাই। আৰু এনেকৈ এইখন গাঁৱৰ বাসিন্দাসকলে বসবাস কৰি আহিছে প্ৰায় 500-600 বছৰ আগৰ পৰা। আৰু কোৱা হয় যে 500-ৰ পৰা 600 বছৰ আগৰ পৰাই এই গাঁওখন আছে। এই গাঁওখন যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰাই এই গাঁওখনত কোনো লোকৰ ঘৰতে দৰ্জা নাই। গতিকে এখন ঘৰলৈ আমি আহিছোঁ। গৃহস্থ আমাক দেখুৱাইছে এখন তেওঁলোকৰ ঘৰ, কিন্তু দেখিছেনে দৰ্জা নাই। आप लोग कितने साल से यहाँ पे ठहरे हुए हैं? এটা ঘৰ কনষ্ট্ৰাকশ্যন চলি আছে ঘৰটোৰ, আৰু এই ঘৰটোতো দৰ্জা নাই। আৰু মই কৈছিলোঁ যে গৰু থাকে সেইফালে, আপোনালোকে দেখিছেনে গৰুক তেওঁলোকে ঘাঁহ খুৱাই আছে। যিহেতু লোকবিশ্বাস যে ক'লা গৰুক খোৱালে মানে শনিটো কাটৰে। আৰু গাঁওখনৰ নামেই যিহেতু শনি ছিংনাপুৰ, আৰু শনি মন্দিৰৰ কাষতে গাঁওখন। এইটো ইয়াৰ পৰিৱেশ। মই যে সঁচাকৈ আচৰিত হৈ পৰিছিলোঁ। গৈছিলোঁ শনি দেৱতাৰ আশীষ ল'বলৈ, কিন্তু সেই গাঁওখনেই যে ইমান ইণ্টাৰেষ্টিং কেতিয়াও জনা নাছিলোঁ দেই। আপোনালোকে বাৰু আগতে জানিছিল নেকি? মোক কিন্তু কমেণ্টত জনাব। চাওক, এইটো এটা ঘৰ, দৰ্জা নাই। হৈছে গাঁওখনৰ অন্য এটা প্ৰান্তৰ দৃশ্য, আৰু ইয়াতো আপোনালোকে দেখিছে দৰ্জা কিন্তু নাই। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে গাঁওখন খুব পৰিষ্কাৰ, খুব চাফ চিকুণ। তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখে গাঁওখনক। আগতে চাগে কাৰোবাৰ ঘৰ আছিলে, চনটো মই জুম কৰি আপোনালোকক দেখুৱাইছোঁ। দেখিছেনে, 1955 লিখা আছে, আৰু তেতিয়াও কিন্তু দৰ্জা নাছিল। মষ্ট ইণ্টাৰেষ্টিং ফেক্টটো হৈছে দোকানখনতো নাই। আপোনালোকে চাওক, আমাৰ ফালেতো দোকান থাকিলে চুৰিয়ে হৈ যায়, তলা চাটাৰ মৰাৰ পিছতো আচলতে চুৰি হৈ যায়। এখন হৈছে মেডিকেল ফাৰ্মাচী হয় এখন। ইয়াত দেখিছে খিৰিকীও নাই আৰু এইফালে দৰ্জাও নাই। भैया चोरी नहीं होता है क्या यहाँ पे? रात को भी ऐसे रहते हैं? ओके। कब से है आपका दुकान? 20 साल हो गया। आज तक एक भी चोरी नहीं हुआ? আপোনালোকে দেখিলে যে গাঁওখনৰ ঘৰবিলাকত দৰ্জা নাই, এখন দোকান ফাৰ্মাচীত দৰ্জা নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হৈছে বেংক এটা আছে এখন গাঁৱত, আৰু বেংকটোতো দৰ্জা নাই। আপুনি ভাবক, এটা বেংক টকা পইচাৰ লেনদেন হয়, কিন্তু তাতো দৰ্জা নাই। গতিকে গাঁওখনৰ ধুনীয়া স্মৃতি লৈ আমি এতিয়া উভতিছোঁ। এয়া চাওক, ৰাস্তাৰ কাষে কাষে গোটেই কুঁহিয়াৰৰ খেতি।
সেয়া মই আপোনালোকক কৈছিলোঁ যে কথা ক'বলৈ পালে মই চব পাহৰোঁ। দেখিলেনে এয়া প্ৰমাণ। যিটো উদ্দেশ্যত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেয়া পিছে আপোনালোকক দেখুৱাই নহ'লচোন। ৰ'ব শনি মন্দিৰলৈ যোৱা ভিডিঅ'টো আপোনালোকক পটককৈ দেখাই লওঁ। আৰু আমি এনেদৰে চিৰডিৰ পৰা শনি চিংনাপুৰ গাঁওখনলৈ বুলি আগুৱাইছিলোঁ, যিহেতু নিশাৰ ভাগত আমি সাই বাবাৰ যিটো পালকি যাত্ৰা সেয়া চাব লগা আছিলে। গতিকে আমি জল্দি ওলাইছিলোঁ আৰু ড্ৰেছ আমি সকলোৱে ক'লা পিন্ধিছিলোঁ। প্ৰথমৰ পৰা দেখা ৰ'ব। আৰু এইবাৰ আমি ওলাইছোঁ শনি মন্দিৰ দৰ্শনৰ বাবে। সেইবাবে আমি আটাই ব্লেক পিন্ধিছোঁ। এয়া ভিনি পল্লৱী বাই ব্লেক পিন্ধিছে, এফালে মায়ে ব্লেক পিন্ধিছে। মা এফালে চাই দিয়ক, এফালে সুদীপ দাই ব্লেক পিন্ধিব, এতিয়ালৈকে পিন্ধা নাই। গতিকে আমি গোটেইখিনিয়ে আজি ব্লেক পিন্ধি লৈছোঁ। ৰাতিপুৱা ভাগত দেখিছিলে আপোনালোকে য়েল্ল' পিন্ধিছিলোঁ, যিহেতু আমি সাই বাবা দৰ্শনৰ বাবে গৈছিলোঁ। আৰু এতিয়া আমি গোটেইখিনিয়ে ব্লেক পিন্ধি লৈছোঁ। ধাবাত খাবলৈ সোমাইছিলোঁ। ধাবাখনৰ পাছফালে ধুনীয়া ঠাই এটুকুৰা, আৰু ইয়াতে সকলো ফটো ছেশ্যনত লাগি গৈছে। এফালে সুদীপ দা আৰু মা, আৰু এফালে ভিনি আৰু পল্লৱী বা। একদম চবেই ধুনীয়া ধুনীয়া ফটো উঠিছে। ময়ো দুখনমান উঠালোঁ বাৰু। খুব ধুনীয়া এই ঠাইখিনি। আমি শনি মন্দিৰৰ ভিতৰৰ পৰা দৰ্শন কৰি ওলালোঁ। বহু লোকৰ সমাগম হৈছে আজি মন্দিৰৰ ভিতৰত। এয়া আমি এনেকৈ আহিছোঁ এক্সিট এফালে। আমি আটাইকেইজনে এনেকৈ কৰি আহি আছোঁ। এতিয়া বহুত ভিৰ হৈছে। মাস্কখন মাৰি লৈছোঁ, যিহেতু ক'ভিডৰ সংক্ৰমণ বাঢ়িছে এতিয়া। গতিকে এয়া আমি শনি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ। মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা কৰা এলাউ নাই, গতিকে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আশা কৰোঁ আপোনালোকে বেয়া নাপায়। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ইয়াৰ পিছৰ দিনা আমি গৈছিলোঁ নাচিকলৈ, আৰু ইয়াৰ পিছত গৈছিলোঁ মুম্বাই। নাচিকৰ ব্লগ দিছে, মুম্বাই ব্লগ সোনকালে দিম। ধন্যবাদ।